আলফালে যোৱা দেখিছোঁ আৰু বহুতে ধৰক আলফাত ধৰক 2 বছৰ থাকে। বহুতে দেখিছোঁ আমি আলফাত জন্মকালৰ পৰা আজিলৈকে বহুতে আলফাত আছে। কিন্তু আজি মই আপোনালোকক এনেকুৱা এজন ব্যক্তিৰ বিষয়ে আজি আমি আপোনালোকক জনাবৰ কাৰণে এই ভিডিঅ'টো আপোনালোকক প্ৰস্তুত কৰি দেখুৱাবৰ কাৰণে চেষ্টা কৰিছোঁ। প্ৰথমতে মই আপোনালোকক এখন ফলক দেখাই লওঁ আৰু এই ফলকখনত লিখা আছে মৈদাম জাতীয় শ্বহীদ বিষ্ণুজ্যোতি বুঢ়াগোহাঁই ওৰফে ভীমকান্ত বুঢ়াগোহাঁই, অৰ্থাৎ আমি সকলোৱে মৰমত তেওঁক নামাকৰণ কৰিছিলোঁ মামা বুলি। নমস্কাৰ, সকলোকে অচকাই অসম অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। আৰু আজি মই উপস্থিত আছোঁ চৰাইদেউ জিলাৰ মৈদামথলীত। হয়, আৰু আজি মই আপোনালোকক যিটো পিছফালে মই আপোনালোকক মৈদাম দেখুৱাইছোঁ, এই মৈদামটো হৈ গ'ল ভীমকান্ত বুঢ়াগোহাঁই অৰ্থাৎ মামা বুলি বহু ব্যক্তিয়ে তেওঁক নামাকৰণ কৰিছিলে। আৰু তেওঁ যিহেতু এতিয়া বৰ্তমান নাই আৰু তেওঁৰ যিটো মৈদাম, এই মৈদামটো বোলো বহু ব্যক্তিয়ে জানে, বহু ব্যক্তিয়ে নাজানে। আৰু যিহেতু মই আজি আহিছিলোঁ বিশেষ এটা কামত এইফালে, আৰু হঠাৎ মই দেখি পেলাই আপোনালোককো এটা পাক দেখুৱাই থৈ যাওঁ বুলি। আৰু তেওঁৰ যিটো মৈদাম, এই মৈদামটো এই ধৰণে বৰ্তমান আছে। আৰু ফলকখনটো মই আপোনালোকক দেখুৱালোৱেই। তেওঁৰ আচল যিটো নাম আছিল বিষ্ণুজ্যোতি বুঢ়াগোহাঁই আৰু তেওঁক আলফাত নামাকৰণ কৰাইছিলে ভীমকান্ত বুঢ়াগোহাঁয়ে। আৰু সাধাৰণতে এনেই আমি সকলোৱে তেওঁক মামা বুলি চিনি পাইছিলোঁ। আৰু এতিয়া বৰ্তমান জীৱিত মামা হৈ গ'ল আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। আৰু যি আমাৰ আলফাত আছিলে তেওঁ হৈছিলে ভীমকান্ত বুঢ়াগোহাঁই আৰু তেওঁ আছিলে মামা। আৰু মামা ঢুকোৱাৰ পাছত তেওঁৰ মৈদামটো এই ধৰণে ৰখা হৈছে। আৰু এয়া হৈ গ'ল মৈদামৰ পৰিৱেশটো। আৰু এয়া এখন খেলপথাৰ বুলি ক'ব লাগিব। আৰু এই অঞ্চলটোতে তেওঁক এই ধৰণে মৈদাম দি ৰখা হৈছে। আৰু মৈদামটো বৰ্তমান এই ধৰণে আছে। অকণমান আপোনালোকক আজি অকণমান পৰিৱেশটো দেখুৱাই থৈ যাওঁ বুলি। আৰু এইফালে আশে পাশে দেখিছোঁ এইফালে চাহ বাগান অঞ্চলসমূহবিলাক আছে। আৰু এয়া হৈ গ'ল তেওঁৰ মৈদামটো। আৰু এই মৈদামটো আপোনালোকে কিমান ব্যক্তিয়ে দেখিছে বা তেওঁক যেতিয়া ইয়াত মৈদাম দিয়া হৈছিলে, বহু ব্যক্তি আমি শুনিছোঁ ইয়াত সমাগম হৈছিলে, বহু ব্যক্তি হাজাৰ হাজাৰ ব্যক্তি ইয়ালৈ আহিছিলে। এইবিলাক পৰিৱেশ আপোনালোকে তেতিয়া দেখিছিলে। আৰু আজি বৰ্তমান পৰিস্থিতি কিটো অৱস্থাত আছে বা কেনেধৰণে আছে, সেইখিনিয়ে আজি আমি আপোনালোকক এই ভিডিঅ'টো অকণমান দেখুৱাই থৈ যাওঁ। জয় অসম।